हेलो गाइज तो मैं प्रथम तो भिडिओ आपलोक सकलोके स्वागतम जानाइछो। तो मैं आसो आमार राजापुखुरी गाँवत। तो राजापुखुरी गले चिनिए पाई सके आमार पलासबारी समष्टिर प्रथम तो डांगर पुखुरी है। तो राजापुखुरी सत्र मोर आगत आछे एया चाइ लक। मैं अलप आगत गई भिडिओ तो भालके बनाइछो। तो यार परा मैं स्टार्ट करिसिलो कि धुनिया ठाई एडखर आछे। मोर लगत आछे या हिमांशु आमार ओचररे है। तो आमी दुयोटाই আজি आपनालोকক देखाम आमार गाँवखन देखिबले न केनेकुवा। तो इफाले आछे आगत गई देखाइछो भालकर। আজি रोड चाওক ना केनेकुवा रोड। আজি इमान रोडत भिडिओ बनाब आइছো आपनालोকৰ কাৰণে। भिडिओটো लाइक शेयर सबस्क्राइब কৰি দিব। प्रथम भिडिओ सपोर्ट কৰি যাব। মই ভাল ভাল भिडिओ দিবলৈ চেষ্টা কৰি থাকিম। तो বলক আজি प्रथम भिडिओ বুলি आपनालोকক आमार गाँवखনে देखाও केनेकुवानो आमार देखिবলৈ गाँवখন। तो বলক तो आमी आহি पाई गलो। यार परा भालকৈ देखाम आपनालोকক। यार परा देखाब पाय एया चाওক इमान डाঙर पुखुरी। ओचरते आमार मन्दिरो आछे। मन्दिर माने सती थान है এইটো सती थान। ইয়াতে বহন্তি পূজা হয়। ইয়াতে চাব লগা ঠাই বহুখিনি আছে। তো মই এটা এটাকৈ দেখুৱাই থাকিলে বহুত টাইম লাগি যাব। তো গোটেইখিনি ঠাইৰে এটা চিনেমেটিক ভিডিঅ' চাই লওক। तो सिनेमेटिक भिडिओ तो चाइ केनेकुवा लागिल कमेन्टत जनाइ दिब। तो मोर भिडिओत एटा নহয় এটা सिनेमेटिक भिडिओ থাকিবই प्रत्येक भिडिओते। तो ভাল লাগিলে लाइक কৰি দিব भिडिओটো। এইখন এখন স্টেজ হয় আমাৰ ইয়াতে সাংস্কৃতিক অনুষ্ঠান আৰু কিবা কি বহুত ধৰণৰ প্ৰগ্ৰাম হৈ থাকে। তো আগৰ পৰা দেখাইছো অলপ। তো এয়া ইয়াতে হয় প্ৰগ্ৰাম হৈ থাকে। তো আমাৰ গাঁওখনৰ মেইন পূজা এইটো মন্দিৰত কৰা হয় বাসন্তী পূজা কৰা হয়। তো আৰু এটা মন্দিৰ আছে অলপ আগত দেখাই আছো যাই পেলাই। এবাৰ সন্মুখৰ পৰা চাই লওক। এতিয়া মন্দিৰটো খালী আছে বাসন্তী পূজা কটোৱা যায় পুখুৰীটোত ওচৰতে। তো ইয়াতে ৰাতি প্ৰগ্ৰেম হয়। বিহু পতা হৈছিল এইবাৰ 3বাৰ হ'ল বিহু। তো এইবাৰ পূজা হ'লে আপোনালোকক কৈ দিম। এতিয়া আমাৰ মন্দিৰটো ভালকৈ বনাই আছে ডাঙৰ হ'ব বহুত ডাঙৰ চাই লওক নতুনকৈ। আগতে আছিলে আগতে অলপ সৰু আছিল। তো এতিয়া ভালকৈ বনাই আছে। বনোৱা হোৱাৰ পিছত দেখাম বাৰু। তো বলক আমি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ভিডিঅ'টো তালৈকে বলক তাতে কিবা হৈ আছে দেখাই আছোঁ যাই পেলাই। তো আমি অহা কাৰণটো অলপ আগত গৈ দেখুৱাই আছোঁ আমি কিয় আহিছিলোঁ ইয়াতে। আগত গৈ দেখাই আছোঁ কিয় আহিছিলোঁ আমি। তো এতিয়া আমি পানী আনিব গৈ আছোঁ। আমি আহি গ'লোঁ আৰু এইখিনি ঠাইতে ইয়াত পানী ভৰাম। ইয়াতে অলপ আগতে মানুহ নাছিলে এতিয়া মন্দিৰত মানুহ আহি গ'ল। এতিয়া চাওক মানুহ 5 মিনিটো হোৱা নাই আমি যাব আৰু আহি গ'লোঁ। যাওঁ ইমান দেৰি যে কৈ আছিলোঁ আপোনালোকক দেখাম বুলি। এয়া চাওক এইফালে লাইভ পেইণ্টিং চলি আছে। আমি স্টুডেন্ট হয় স্টুডেন্ট। এইখিনি ঠাই দেখাই আছোঁ আপোনালোকক ইয়াৰ পৰা ইয়ালৈ চাওক। ইয়াৰ পৰা ইয়ালৈ ইহঁতে বেলেগ কি আছে চাগে। ইয়াৰ এটা ইউটিউব চেনেল আছে আউটডোৰ। কি নামটো পৰাগন আৰ্টছ বুলি মাৰি দিব ইউটিউবত আহি যাব। পৰাগন আৰ্টছ 07 বুলি মাৰি দিব লাষ্টত আহি যাব। ইয়াতে এখন স্কুল আছে ওচৰত। স্কুলখনত কৰি আছে স্থাপিত হৈছিল 1925 চনত।
ফাইনেলি গাছকেইডাল কৰিলে হ'লেচোন আৰ্টখন হৈ গ'ল এয়া চাওক গান নাই মাটি মেৰা হব নিজে গা আৰ্টিষ্ট